2023 বৰ্ষৰ মেট্ৰিকৰ প্ৰশ্ন কাকতত সেবাই আনিলে নতুনত্ব। 100 নম্বৰৰ প্ৰশ্ন কাকতত থাকিব 45 নম্বৰৰ অবজেক্টিভ প্ৰশ্ন। চাৰিটা বিষয়ক লৈ 2023 বৰ্ষৰ বাবে সাজু হৈছে সেবা। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰ নতুন ৰূপত অনুষ্ঠিত কৰিব সেবা কৰ্তৃপক্ষই। 45 + 45 + 10 = 100 নম্বৰৰ ফৰ্মুলা এইবাৰ ৰূপায়ণ কৰিব সেবাই। গণিত, ইংৰাজী, সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতত থাকিব এইবাৰ নতুনত্ব। 100 নম্বৰৰ প্ৰশ্ন কাকতত 45টা থাকিব 1 নম্বৰকৈ অবজেক্টিভ প্ৰশ্ন। তেওঁলোকৰ কথাটো হ'ল কি অবজেক্টিভ কুৱেশ্যন থাকিব, গতিকে বিশেষকৈ আমি দেখা গৈছে কি তেওঁলোকে 1 মাৰ্কৰ কুৱেশ্যন কৰি ভাল পায় আৰু বহুত মই দেখিছোঁ যে 1 মাৰ্কৰ ইভালুশ্যনৰ ক্ষেত্ৰত দেখা যায় 1 মাৰ্কৰ কুৱেশ্যনবিলাকে তেওঁলোকে মাৰ্ক পায়। ডিছক্ৰিপটিভত কি হয় কেতিয়াবা 3 মাৰ্কছ থাকিলে 4 মাৰ্কছ থাকিলে তেওঁলোকৰ 1 মাৰ্ক বা 2 মাৰ্ক কটা যোৱাৰ চান্স থাকে, কিন্তু 1 মাৰ্ক মানে মেথমেটিকেল ছাবজেক্ট লাগিলে যিয়ে নহওক মেথমেটিকেল হৈ যায়, শুদ্ধ মানে 1 মানে 1 আৰু গতিকে তেওঁলোকে ভালো পায় আৰু স্ক'ৰিং হয়। ইতিমধ্যে 4টা বিষয়ত ইংৰাজী, সমাজ অধ্যয়ন, জেনেৰেল ছায়েন্স আৰু জেনেৰেল মেথছ, গতিকে ইংলিছ, জেনেৰেল ছায়েন্স, জেনেৰেল মেথছ আৰু ছ'চিয়েল ছায়েন্স এই 4টা ছাবজেক্টত আমি কৰিছোঁ কি প্ৰথম 50%টো অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব, ভেৰি শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কৰ, আৰু বাকী 50%টো 2 মাৰ্কছ, 3 মাৰ্কছ, 4 মাৰ্কছ, 5 মাৰ্কছ যেনেকৈ আমাৰ ব্লু প্ৰিণ্টটো আমি অলৰেডি কৰিছোঁ তেনেকৈ হ'ব। আৰু 50% মানে বাকী এই 4টা ছাবজেক্টতে হ'ল কি 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট আছে, গতিকে 90 মাৰ্কছৰ ভিতৰত 45 মাৰ্কছৰ 1 মাৰ্কৰ থাকিব আৰু 45 মাৰ্কছৰ 2, 3, 4 এনেকৈ মিলি পেলাই থাকিব চেপ্টাৰ ৱাইজ। আৰু কোনটো চেপ্টাৰত 2 বা 3 মাৰ্ক বা 1 মাৰ্ক কেনেকৈ থাকিব সেইটো ব্লু প্ৰিণ্টটো আমি ইতিমধ্যে আমাৰ ৱেবছাইটত উপলব্ধ হৈছে আৰু বাকী আমাৰ গোটেই স্কুলক জনাই দিয়া হৈছে।